বৰষাসকলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া সময় হৈছে আপোনাৰ 1টা বাজিব 10 মিনিট বাকী আছে আৰু মই ভাত বনাবলৈ যাওঁ। গুণক টোপনি খেদাই থলোঁ আৰু তাৰ আজি গাটো সিমান ভাল নহয়, অকণমান চৰ্দি ভাৱ হৈ আছে। ত' তাৰ কাৰণে আৰু ধুনীয়া বতাহ দি আছে, ইয়াত চাওকচোন, ধুনীয়া বতাহ দি আছে। আৰু যাওঁ এটা চিম্পলকৈ কিবা এটা বনাম। মই আজি বনাম ঘুগনি, কাবলি বুটৰ ঘুগনি। চাওচোন বলক কেনেকৈনো বনালোঁ, আপোনালোককো দেখাওঁ। আৰু ঘুগনি বনাবৰ কাৰণে মই এইখিনি কাবলি বুট লৈছোঁ আৰু এইখিনি মই ৰাতি তিয়াই থৈ দিছিলোঁ। আৰু লৈছোঁ এয়া বিলাহী আৰু পিঁয়াজৰ পেষ্ট এটা বনাই লৈছোঁ। বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ 2টা লৈছোঁ। লৈ কিনে এইখিনি ভালকৈ পেষ্ট এটা বনাই লৈছোঁ। আৰু মছলা লৈছোঁ, এইখিনি হৈছে জিৰা গুড়ি, এইখিনি হৈছে আপোনাৰ গৰম মছলা আৰু এইখিনি হৈছে মিট মছলা, এইখিনি ৰেড চিলি। তাৰপিছত এয়া আদা নহৰু পেষ্ট আৰু ইয়াত এটা মান ধনিয়াৰ পাতো দিছিলোঁ আৰু কেঁচা পকা জলকীয়া 2টা, এইখিনি। আৰু সোৱাদ অনুসৰি নিমখ হালধি ল'ব আপোনালোকে। বহাই লৈছোঁ আৰু এইখিনি কাবলিবোৰ মই ভালকৈ ধুই লৈছোঁ। লৈ পেলাই ইয়াত এতিয়া মই বইল কৰি ল'ম। আৰু এইখিনিত এতিয়া মই ইয়াত মই 2টা আলু দি দিছোঁ। তাৰপিছত আধা চামুচ হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ একেলগে। আৰু এইখিনি এতিয়া লৰাই লৈছোঁ আৰু 8-9টামান চিটি যাব দিব। তাৰপিছত মই কেৰাহী এটা গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দি লৈছোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত পকা জলকীয়া 2টা দিছোঁ আৰু একেলগে মই ইয়াৰ পেষ্টটো দি ল'লোঁ। গোটেই মছলাখিনি দি লৈছোঁ একেলগে। আৰু এইখিনি মই 3 মিনিটমান ভাজি ল'ম। এয়া গোটেই মছলাখিনি দি ল'লোঁ আৰু এইখিনি এতিয়া 3 মিনিটমান ভাজি ল'লোঁ। এয়া 3 মিনিটমান ভাজি হৈ গ'ল। আৰু এতিয়া ইয়াত অকণমান হালধি দিলোঁ, মানে অকণমান কম হোৱা নিচিনা লাগিছিলে। আৰু এয়া ভাজি হোৱাৰ পিছত মই ইয়াত কাবলি বুটখিনি দি দিলোঁ। আৰু আলুখিনিও মই ভাঙি ল'ম। এতিয়া ইয়াৰ পানীখিনি নোহোৱা হোৱালৈকে মই আৰু প্ৰায় পানী লাহে লাহে কমিছে আৰু ইয়াৰে আলুখিনি মই ভাঙি ল'ম। আৰু এয়া ভাঙি হৈ গ'ল। আৰু এয়া আমাৰ আঞ্জা ৰেডি, ঘুগনি। আৰু শেষত ইয়াত মই মান ধনিয়াৰ পাত 2টামান পেলাই দিলোঁ। ওচৰৰ পৰা দেখাই লৈছোঁ। আৰু এয়া ঘুগনি ৰেডি। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আৰু আমি এতিয়া ভাত খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। খাই লওঁ ৰ'ব। তাৰপিছত পানী খোৱা হৈ গ'ল আৰু ঘুগনিৰ আঞ্জাখন খাব বিৰাট ভাল হৈছিলে। বনাই খাই চাবচোন, আপোনালোকে সকলোৱে পাৰে। আৰু এতিয়া গুণ অকণমান ফুৰিব লৈ গৈছে মায়ে, আৰু তাৰ গাটো ভাল নহয় যে, তাৰ কাৰণে বহুত মানে আমনি কৰি আছে। সেইকাৰণে মায়ে অকণমান ফুৰাব লৈ গ'ল। আৰু মই এতিয়া 2খনমান কাপোৰ চিলাবলগীয়া আছে, সেইখিনি চিলাই লওঁ। বলকচোন চাই থাকক ভিডিঅ'টো মোৰ লগত। আৰু এইযোৰ কাপোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মানে ওপৰটো পৰিছেতো, তাৰ কাৰণে ভালকৈ ধৰিব পৰা নাই। এইটো এইয়া। আৰু এইখন আছে মেখেলাখন হৈ গ'ল চিলোৱা। আৰু এয়া চাদৰখন আছে, এতিয়া চাদৰ লগাই আছোঁ। এয়া পটি লগাই আছোঁ। আৰু এতিয়া
এইফালৰ পটিটো লগাব লাগিছিলে কিন্তু ক'ত থৈছোঁ পাহৰি গ'লোঁ দে বিচাৰি আছোঁ বিচাৰি পোৱা নাই বাৰু চাম ভালকৈ বিচাৰি ল'ম এইখিনি এতিয়া নিচিলাওঁ বৰ বিশেষ তেনেকুৱা চিলাবলগীয়া একো নাই এই গুণৰ এনেকুৱা কাপোৰবোৰ এয়া সৰু সৰু কাপোৰবোৰ অকণমান চিৰি আছিলে সেইবোৰে চিলাই লওঁ এতিয়া চাই থাকক ভিডিঅ'ত तेरी 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 अखियों के जाल विच खो गया मैं बिना पूछे बेबी तेरा हो गया मैं गोरे गोरे गाल तेरे टच करने दे दे परमिशन आज ये तू चोरी चोरी कर दिए वार आजा खुले আৰু কাপোৰ চিলোৱা হৈ গ'ল আৰু অকণমান শুলোঁ আমি আৰু এইটো বদমাছটোক চাওকচোন কি কৰি আছে আৰু এতিয়া অকণমান টিভি চাই আছোঁ টিভি চাই লওঁ অকণমান গুণাৰ লগত এনে অকণমান আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মই গধূলি আৰু এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ধুনীয়া ৰেচিপি চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু দুপৰীয়া আৰু মই ভিডিঅ' নকৰিলোঁ আৰু আপোনালোকক কৈছিলোঁ নহয় মই যে গধূলি এটা ৰেচিপি দেখাম আপোনালোকক আৰু কি হৈছে মেগী পকৰি আৰু আমি কওঁ ফুলাৰী সেইটো বনাই দেখাম আপোনালোকক চাই থাককচোন ইয়াৰ কাৰণে আমাক কি লাগিব মই দেখাই আছোঁ ৰ'ব আৰু ইয়াৰ বাবে লৈছোঁ মেগী এপেকেট গাজৰ আৰু কেপচিকাম এইখিনি ভালকৈ কাটি লৈছোঁ আৰু বেকিং পাউডাৰ লৈছোঁ সৰু চামুচেৰে আধা চামুচ এইটো কাপৰ জোখেৰে মই বেচন লৈছোঁ 1 কাপ আৰু জলকীয়া গুড়ি লৈছোঁ সৰু চামুচেৰে আধা চামুচ আৰু মিট মছলা অকণমান লৈছোঁ আৰু পিঁয়াজ এইখিনি পিঁয়াজ মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ 3টা পিঁয়াজ আছে ইয়াত আৰু ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ লৈ এইখিনি মই এতিয়া এনেকৈ ভালকৈ সানি ল'ম এইখিনি সানি হোৱাৰ পিছত মই মেগী পেকেট বইল কৰিব দিছোঁ আৰু এইখিনি মানে গোটেই সিজাই নল'ব অকণমান সিজাই ল'ব মই দেখাই দিছোঁ ইয়াতে এয়া চাওকচোন মই দেখুৱাৰ ধৰণে সিজাই ল'ব আৰু এতিয়া এইখিনি পানীখিনি কাঢ়ি মই ইয়াতে দি ল'ম আৰু মেগীৰ ভিতৰত থকা মছলা পেকেটো দি ল'ব একেলগে এইখিনি দি লৈ মই এতিয়া ভালকৈ সানি ল'ম আৰু ইয়াত অকণমান বেচন কম হৈছে মই 1.5 চামুচ বেচন আৰু দি লৈছোঁ ইয়াত আৰু নৰসিংহৰ পাতকেইটাও দি ল'ম কিমান ধুনীয়া চাওকচোন কোমল কোমল পাত আৰু কেঁচা জলকীয়া কেইটাও দিব লাগিব জলকীয়া দিয়া হোৱাই নাই আৰু এয়া বেচন 1.5 চামুচ দিছোঁ আৰু কেঁচা জলকীয়া কেইটা দি লৈছোঁ পকা জলকীয়া দি লৈছোঁ লৈ কিনে এইখিনি ভালকৈ সানি লৈছোঁ এয়া চাও হৈ গ'ল আমাৰ আৰু ইয়াৰ পিছত মই কেৰাহী এটাত তেল গৰম হ'বৰ কাৰণে দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত পকৰিখিনি দি লৈছোঁ ইয়াত সৰু কৰিবও পাৰে ডাঙৰ কৰিব পাৰে মই অকণমান ডাঙৰ কৰিছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ আৰু এয়া আমাৰ পকৰি ৰেডি হৈছে প্ৰায় এয়া চাওকচোন পকৰি ৰেডি হৈ গ'ল আমাৰ ধুনীয়া দেখিছে আৰু খাবৰ কাৰণেও ধুনীয়া লাগিব চাগে আৰু এয়া আমাৰ পকৰি ৰেডি বনাই চাবচোন আপোনালোকেও এনেকৈ খাবা কেনে হৈছে ভাল হৈছে আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব চাউণ্ডটো কম কৰি দিয়া নাই আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই বাই